ইছৰাম আজিও বৰষুণ দিব এতিয়া। ল'ৰা ছোৱালীকেইটা কথা ক'লে নুশুনেও। মই বোলো ছাতিটো লৈ যাচোন, নাই একদম লো মাৰিছে। কাৰোবাৰ কিবা এটা ওলাবহে লাগে আৰু সিহঁতৰ গাত একদম ততে নাইকিয়া হয়। যেনিবা সিহঁতৰহে কিবা ওলাইছে। সেই বাৰ্থডে খাবলৈ মাতিলে বুলিয়ে বাৰু একদম লো মাৰিব লাগেনে? মানে ঘৰত আৰু খোৱা বোৱা নাই আৰু মুঠৰ পৰা যাব লাগে আৰু তালৈ। এই দুদিনকৈ বৰষুণ আজি এয়াই নাই। গোটেই কাপোৰবোৰ গেলা গেলা গোন্ধ। মোৰ যে অকণো ভাল নাপায় এনেকুৱা গোন্ধবোৰ। হওক বাৰু বৰষুণ পাই সেই প্ৰকৃতিয়ে ৰূপ পালে আৰু এতিয়া কিমান ভাল লাগিব দেখিবলৈ। গোটেই গছ গছনিয়ে নতুন পাত আহিব, একদম সেউজীয়া হৈ থাকিব। নহ'লে যিমান ধূলি হৈছেও কেনিও যাবই নোৱাৰো। নাক বন্ধ কৰি কৰি যাব লাগে চাদৰে। কিন্তু যেনেকেই যি নহওক বাৰু বছৰটো বহুত সোনকালে যোৱা নিচিনা লাগিছে বাৰু দেই। এতিয়া ক্ৰমান্বয়ে দিনবোৰ আৰম্ভ হয়হে, দিনবোৰ দেখোন নাইকিয়া হৈ থাকে। বহুত দিনৰ মূৰত কুলি মাত শুনিছোঁ অ'। তাৰমানে বহাগ পালেহি, বিহু মানে আহিলেই। এইবাৰ বিহুটো ইমান ভাল নহ'ব, কিন্তু হ'লেও আৰু যিটো নেকি প্ৰকৃতিৰ নিয়ম সেইটোতো কৰিবই লাগিব। কুলি চৰাইনো কি জানে ক'ত কি হৈছে, মাতিছে আৰু ভাল লাগিলে শুনি। যেনেকেই যি নহওক সৰুৰ পৰা আকৌ কুলি চৰাই মাতিলে মানে বহাগৰ আগমন হয় যে, কিমান ধুনীয়াকৈ মাতে। অ' ৰাম, ৰাতিপুৱাই দেখোন ওলাই গৈছে দোকানলৈ বুলি। কেতিয়া আহিলে নোহাৰ? মই যে গমেই নাপালোঁ। কেপাই নাথাকিবি দেই তই এজনী। এই গেলা ডাৱৰীয়াখনত দেও অমনিষ্টা দেখি পাবলৈ নাই। চব ঘৰে ঘৰে ব্লেংকেট লৈ লৈ শুই আছেগৈ। এতিয়া দোকান খুলি লাভ নাই অ', শুই থকাই ঠিক আছে। একদম মাংসখিনি আনি থৈছোঁ মই, ধুনীয়াকৈ ৰুটি বনা, একদম গৰম গৰম খাম, তাৰপাছত দেখা যাব যি হ'ব। আইঅ' আজি তাৰমানে ৰুটি খোৱাহে প্লেন বনাই আছে। নবোলো শুনকচোন কথা এটা কওঁ। কৈ যা। এই পখিলা এজনীক বাৰু আমাৰ ঘৰত থাকিবলৈ দি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বাৰু? মোৰ যে বৰ চিন্তা হৈ আছে গম পাইছেনে? এইবোৰ ছোৱালী মানুহ ৰাখিছোঁ, এতিয়া মাক বাপেকে থাকিবলৈ কৈছে বাৰু। আমি সেই থকাটো বেয়া কথা নহয়, হ'লেও আকৌ ছোৱালী মানুহৰ কথা নহয়। ভাল হ'ল নে বেয়া হ'ল বাৰু? একো নহয় দে, থাকক আমাৰ ঘৰতে। এনেও ছোৱালী এজনী লাগেই আমাৰ ঘৰত। তইতো আৰু আকৌ এজনী ছোৱালী মোক দিব নোৱাৰ। সেইকাৰণে সেই তাই থাকক আমাৰ ঘৰতে, আমাৰে ছোৱালী হৈ। মাক বাপেককেইটা সেইকেইটাহে আৰু, শুনিলি আৰু ককাইহঁতৰ ৰামায়ণ মহাভাৰতখিনি। এতিয়া সেই ল'ৰা বৰ একো নাই, লথও একো নাই, চলি যাব ল'ৰা মানুহ। এই তাই গোটেই কাম কৰি কৰি একদম কাম কৰা ছোৱালীৰ নিচিনা হ'ব। থাক দে আমাৰ ঘৰতে থাকক আৰু, কি কৰিবি উপায়তো নাই, খেদিতো দিব নোৱাৰ ন। সেইকাৰণে থাকক, যাব আমাৰ চেংহঁতৰ লগত স্কুললৈ, নাম লগাই দিবি তাইক। মই ভাবি থকাটোকে আপুনি ক'লে। হওক দিয়ক, কথাবোৰ যে মিলিবলৈ আৰম্ভ কৰিছে। নহ'লে যে সেই আপোনালৈ ভয়ে লগা হৈছিলে মোৰ কথা ক'বলৈ। যি সোপাহে খাই লৈ আহি যেনে ভেকেৰা মাৰি কথাবোৰ কয়, এতিয়া এনেকৈহে কিবা ঘৰ সংসাৰ চলোৱা নিচিনা লাগিছে। দুয়োটাই কথাবোৰ মিল হ'লে মানে ঘৰখন চলাই ভাল লাগে। থাকক তেতিয়াহ'লে তাই আমাৰ ঘৰতে, আমাৰ ছোৱালী হৈ। তই যাচোন যা, এইখিপা যা, একদম কেপকেপাই নাথাকিবি দেই। অকণমান শুবলৈ দে বুলি কৈছোঁ, যা। এই পকৰী কেইটামান বনাগে, মই শুই উঠি গৈ খামগৈ চাহৰ লগত। এনেকৈহে মনটো ভাল লাগে। এনেকৈ কথা বতৰাবোৰ শুনিলে মানে মানুহটো সেই কিবা বনাই কৰি খুৱাবলৈও মন যায়, ভাল লাগে। কিছুমানৰ মতাবিলাকেও কথা ক'বই নোৱাৰে, একদম মানে মুখে নকয় আৰু হাতে ভৰিহে কথা কয়। মই তোক কৈছিলোঁ নহয়, এই বৰষুণত বোলো মই সেই বাৰ্থডে চাৰ্থডে খাবলৈ নাযাওঁ। এই তাই একেবাৰে কি উৎপাত, বাৰ্থডে খাবলৈ যায়। বাৰ্থডে খাই পোৱা নাই নেকি আগে পিছে? ইমান গেলা বতৰখনত বাৰু বাৰ্থডে খাবলৈ লৈ গ'লি, গোটেই বোকা এতিয়া মোৰ একদম ভৰিত। আকৌ ধুবগৈ লাগিব। এনেই মই ঠাণ্ডা হ'লে মানে পানী চুই বেয়া পাওঁ। আইঅ' একো নহয়, বোকাহে লাগিছে, পানী অকণমান দি ধুই দিবি আকৌ। বেছি কৰ তই অকণমান। মই কিবা এই বহুত দিন বাৰ্থডে চাৰ্থডে খোৱা নাই, মই বোলো যাওঁচোন, সেইকাৰণে ক'লোঁ কিবা বাৰ্থডে খাবলৈ। মই অকলে যোৱাহেঁতেনে ভাল আছিলে, তোক নিনিয়াহেঁতেনে ভাল আছিলে। নিনিয়াহেঁতেনে ভাল আছিলে মানে কি? এইটো মোৰহে ঘৰ, এখন মোৰহে ঘৰ কিবা। তোৰ ঘৰ নেকি এখন? তোৰ ঘৰ নেকি এইটো? অ', তাৰ খংটো একদম নাকতে লাগি থাকিও পটক পটক উঠি যায়। গমেই নাপাওঁ কেতিয়া উঠি যায়। খাই পাইছা নেকি যে পটক পটক উঠি যায়? কৈছে আকৌ তেনেকুৱা কথা, তেনেকৈ ক'ব নালাগে নহয়। এইটো মোৰ ঘৰ কিবা, তোৰ ঘৰ নেকি? তোৰ মায়ে বাপে ইয়াত নাই নহয়, মোৰ মায়ে বাপাই ইয়াত আছে কিবা। বেছি নকবি আকৌ। আমাৰ ঘৰত থাকিবলৈ দিয়া নিচিনা লাগিছে নেকি তোৰ? খেদি উলিয়াই পঠিয়াই দিম। হ'ব দে, মই নাথাকোঁ বাৰু তহঁতৰ ঘৰত।
তই মোক কথাই কথাই সেনেকেই কৈ থাক। তোৰ ঘৰ বুলিয়ে ক, মোক খেদি উলিয়াই দিম বুলিয়ে ক। এতিয়া মই কি কৰিম ক? মোৰ ভাগৰ মায়ে পাপাই মোক লগত লৈ নগ'লে। মোক ক'লে বোলে তই সিহঁতৰ ঘৰতে থাক, ভালকে থাকিবি, ভালকে খাবলৈ পাবি, কাপোৰ কানি পিন্ধিবলৈ পাবি, ভাল 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 স্কুলত নাম লগাই দিব বোলে। তই এতিয়া মোক ওলাই যা বুলি ক প্ৰতিটো কথাতে। মই তোক ভাই বুলি ভাবি কিবা এটা কওঁ, তই মোক খেদিয়ে দিয় অকল। হ'ব দে, মই থকাৰ কাৰণে তই মানে বহুত বেয়া পাইছ, মই বুজি পাইছো নহয়। নহ'লেনো তই মোক এনেকে যাগে যাগে বুলি কৈ থাকনে? কি কবি আৰু, নিজৰ আই বোপাই যেতিয়া ধনী নহ'ল, লোকৰ ঘৰত যদি থৈ দিলে মোক, মোৰ দুখটোতো সিহঁতেওতো নুবুজিলে। ল'ৰা ছোৱালীটো অকল মাক বাপেকৰ লগতে থাকিবলৈ মন যায়, দুখীয়াই হওক বা ধনীয়ে হওক। কিন্তু সিহঁতে বুজি নাপালে, মোক সিহঁতৰ লগত লৈ নগ'ল, মোক থৈ গ'ল তহঁতৰ ঘৰত থাকিবলৈ। এতিয়া তই মোক খেদিয়ে থাক, খেদিয়ে থাক। মই ক'লে যামগৈ ক না চেং তই? মায়ে পাপাই নিনিলে, তহঁতৰ ঘৰতো থাকিবলৈ নিদিয়, মই ক'লে যামগৈ। হ'ব দে, তই ইমান দুখ কৰি নাথাকিবি, মই কোনোবা এদিনা এই অনাথ আশ্ৰমলৈ গুচি যামগৈ। তই মোক এতিয়া ইম'চনেলি ব্লেকমেইলিং কৰিব নালাগে। দেখিছোঁ তোৰ ভাগৰ চকু পানী মই জনা আছে। ঘৰিয়ালৰ চকু পানী মোৰ আগত উলিয়াই লাভ নাই। আমাৰ মাৰ আগতে পাপাৰ আগতে উলিয়াবি, মোৰ আগত কাম নাই, এইবিলাক কাম নিহিছে তোৰ ভাগৰ। কি বকিছ তই এইবোৰ? কি বেয়াটো কৈছোঁ মই? সঁচাটোতো কৈছোঁ। এতিয়া কিবা মোৰহে ঘৰ, মোৰ ভাগৰ মা পাপাই থাকে, এখন মোৰহে গাঁও। তাৰ প্ৰতিটো কথাতে মোৰ ভাগৰ কি মোৰ ভাগৰ? তাই কিবা আমাৰ ইয়াৰ নহয় নহয়, ইয়াত থাকছেহে কেইদিনমান। সেইবুলি তাই মোৰ ভাগৰ চব বস্তু লৈ ল'বলৈ নাপায় নহয়। আমাৰ ঘৰত থাকিবলৈ দিছোঁ, থাকক আকৌ, আলৰ নিচিনাকৈ থাকিব লাগে। চব বস্তুতে মোৰ কেলৈ কৈ থাকিব লাগে? যেনিবা চব তাই ভাগৰহে। তাক কেনেকৈ কথা ক'ব লাগে আজিলৈকে সেইটো বুজি পোৱা নাই। তোক মই এই শিক্ষা দি আহিছোঁ নে সৰুৰ পৰা? কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কথা ক'ব লাগে আজিলৈকে শিকি নাপালি? এই পখিলা তোতকৈ ডাঙৰ হয়নে নহয়? বায়েকৰ লগত এনেকৈ কথা পাতে নেকি? ডাঙৰ মানুহৰ লগত এনেকৈ কথা পাতে? তোক মই এই শিক্ষা দিছোঁ। গৰু এই কেনেকৈ শিকিলি? আজি বেলেগ এজনী ছোৱালীৰ কাৰণে আজি নিজৰ ল'ৰাটোকো মাৰিবলৈ অকণমানো বেয়া নালাগিলে। মোৰ একো ভুলেই নাছিলে, তুমি তথাপিতো মোকে মাৰিলা। হ'ব দিয়া, নুশুনো আৰু, মই নকওঁ তোমাক, মই বুজি পালোঁ। তাৰমানে এই পখিলাকে তোমালোকে বেছিকৈ মৰম কৰা। পাপাৰ কথা নাজানো, পাপাক মই গমেই পোৱা নাই কেনেকুৱা কি কৰিব মই ক'লে মানে। তুমি মোক যেতিয়া মাৰিলা মই বুজিবলৈ বাকী নাই আৰু। হ'ব দিয়া, পখিলাই থাকক তেতিয়াহ'লে এইখন ঘৰত, পখিলাকে মৰম কৰ। মই যাওঁগৈ আৰু ইয়াত নাথাকোঁ। তই জিকি গলি পখিলা, তই জিকি গলি। তই বেলেগ এখন ঘৰৰ পৰা আহিও মোৰ ভাগৰ মা পাপাৰ মনটো জয় কৰি ল'লি। তই মা পাপাৰ মৰমৰ হৈ গ'লি, মোক এতিয়া মা পাপাই মৰম নকৰে। তই জিকিলি, তই থাক ইয়াত। মই যাওঁগৈ। মই এইখন ঘৰলৈ গৈ, মোক বিচাৰি নাযাবা তোমালোকে কোনেও। পখিলাই থাকক এইখন ঘৰত, মই নাই আৰু চেং আজিৰ পৰা এইখন ঘৰত। মই গুচি যাওঁগৈ, মোকতো মৰমেই নকৰে। মই এইখন ঘৰ একোৱে নহয়, পখিলাই আজিকালি চব হৈ গ'ল। চবতে পখিলা, ইফালে পখিলা, সিফালে পখিলা। চেং নাইকিয়া হৈ থাকিলে ক'তো, কোনো মৰমেই নকৰা দেখিলে। নাথাকোঁ, মই যামগৈ। মই সেই ৰেল ষ্টেচনত পৰি থাকিমগৈ গৈ। কোনোবাই কিবা এটা দিলে খাম, নহ'লে সেনেকৈ চটফটাই পেটটো তললৈ পেলাই মই পৰি থাকিমগৈ। মই যাওঁগৈ, মই নাথাকোঁ ইয়াত। মই ল'ৰাটোক বাৰু বেছিকৈ মাৰিলোঁ নেকি বাৰু? হয়তো তাৰ বেয়া লাগিবতোন। মই আজিলৈকে তাক হাতে উঠাই পোৱা নাই। সি কিয় বেয়া নাপাব? মোৰো কম নহয়। একদম খংটো ৰখাবই নোৱাৰিলোঁ। তাৰ কথাবোৰ শুনি পেলানি একদম মাৰিয়ে দিলোঁ খচকৈ। এতিয়া কি হ'ব বাৰু? ক'তনো গুচি গ'লগৈ জানো? ঐ চেং ঐ, ল'ৰাটো মোক ক'ত গ'লি কেনে? যাবিচোন না ঘূৰিয়া। মোৰ কাৰণে হৈছে পেহী, মই যদি ইয়াত নাথাকিলোহেঁতেন আজি তুমি তাক নামাৰিলাহেঁতেন, আৰু সিও এনেকৈ কান্দি ঘৰৰ পৰা ওলাই নগ'লেহেঁতেন। চব মোৰ ভুল হৈছে পেহী, ময়ে যামগৈ দিয়া, তাক তুমি বিচাৰি আনাগৈ। ৰচোন, তয়ো উল্টা পুল্টাবোৰ বকি নাথাকিবি। তয়ো থাকিবি এখন ঘৰতে, আমাৰ ছোৱালীয়ে হৈ থাকচোন। মায়ে পাপাই থৈ গ'ল যেতিয়া আমাৰ দায়িত্ব এইটোক ডাঙৰ দীঘল কৰাটো। আমাৰ ঘৰতে থাক। কিবা কিবি ভুল বুজাবুজি হৈছে তাৰ ভাগৰ, কোনোবাই কিবা ক'লে চাগে লগৰকেইটাই, সেইকাৰণে সি এনেকুৱা কৰিছে। নহ'লে চেং এনেকুৱা নহয়। সি বহুত ভাল ল'ৰা, কথাবোৰ বহুত বুজে। সিমান কথা বুজি পাই সি মই ক'লে মানে। এতিয়া তই ইমান দুখ কৰি নাথাকিবি, তই ভিতৰলৈ যাগে যা। পেহাক মাতি দেখিছোন, যা শুই আছে পেহাই, উঠাই দিবি যা। ক'তনো গুচি গ'লগৈ জানো, এইটো মই বিচাৰি যাওঁ, তই যা। কিন্তু পেহী, মই চেং ক'লৈ গ'লগৈ বাৰু? তাক তুমি সোনকালে ঘূৰাই আনাগৈ। তই যা, ভিতৰলৈ যাগে যা, মই ইয়াক বিচাৰি যাওঁ পিছে। ক'তনো গ'লগৈ জানো? চেং ঐ, চেং
চেং গুচি আহ বোলো, কিমান কম আৰু তোক, ল'ৰাটো গুচি আহচোন, মই তোক কিবা মাৰো বুলি নামাৰা নহয়, আহ। এডোখৰত ইমান কাং কাং কৰি আছ যে? পেহা তুমি আহিলে ভালে কৰিলা। মই তোমাক উঠাবলৈ যাবই লৈছিলোঁ, মানে চেঙক সেই পেহীয়েলোকে মাৰিলে, সেইটো কাৰণে সেই চেঙে কান্দি কান্দি এখন ঘৰত নাথাকোঁ বুলি ওলাই গুচি গৈছেগৈ। এতিয়া পেহীয়ে সেই চেঙক বিচাৰি পিছে পিছে গৈছে। এইজনীয়ে আকৌ ল'ৰাটোক কেলে মাৰিলে? মানে সুখ শান্তি নাইকিয়া কৰিছে আৰু দেই এইখিনিয়ে। ভিতৰলৈ যাচোন, মই যাওঁ পিছে পিছে লৈ আনোগৈ হেৰা দুটাকে ঘূৰাই। এই গৰু দুটা ক'তনো ঘূৰি ফুৰিছেগৈ গৈ। তই ভিতৰলৈ যাগে যা। কিন্তু পেহা মই এই যা না, তও হেৰি কৰি নাথাকিবি, পেন থাকিবি, যা মই সিহঁতক লৈ আহোঁগৈ যা। এইবোৰ মানুহ নথকা ঘৰত এনেকৈ বাহিৰে বাহিৰে ওলাই ঘূৰি নফৰিবি ছোৱালী মানুহ। যাগে যা, ভিতৰত যাগে যা, যা ভিতৰলৈ যা, মই সিহঁতক বিচাৰি আনোগৈ যা। আজি যি হৈছে চব মোৰ পৰাই হৈছে। পেহাই পেহীয়ে চেঙক ইমান মৰম কৰে এতিয়া ল'ৰা বুলি, আজি পেহীয়ে মোৰ কাৰণে তাক মাৰিবলগীয়াত পৰিলে। মোক ইমান বেয়া পায়, মোক নিজৰ মায়ে পাপায়ো বেয়া পায়, লগতো লৈ নগ'ল। ছোৱালী মানুহ যে লথৌ ল'ৰাটো লৈ গ'ল মায়ে পাপায়ে লগতে। ছোৱালী মানুহ নিনিলে মোক থাকিব দিলে পেহা পেহী ঘৰত। বোলে থাক, ইয়াতে থাক, ভালকৈ থাকিবলৈ পাবি, ভাল ভাল খাবলৈ পাবি, ভাল ভাল কাপোৰ কানি পিন্ধিবলৈ পাবি, আৰু বোলে ভাল স্কুলত নাম লগাই দিব বোলে পেহাই পেহীয়ে বোলে। তই ইয়াত থাকিলে বোলে পঢ়ি শুনি ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰিবি বুলি কৈ মোক ইয়াত থৈ গ'ল। ল'ৰা ছোৱালীয়ে বাৰু মাক বাপেকৰ লগত থাকিলে ভাল হয় নে বাৰু বেলেগৰ ঘৰত থাকিলে ভাল হয় বাৰু? লাগিলে মাক বাপেকৰ ঘৰত নিমখেই খাব, তথাপিতো মাক বাপেকৰ লগতে থাকিবলৈ বিচাৰে। সেইটো বুজি নাপালে, ক'ব নোৱাৰো মোৰ কপালত কি লিখা আছে আৰু। ভগৱান, তুমি মোৰ লগত বাৰু কিয় এনেকুৱা কৰিলা? মায়ে পাপাই মোকহে বেছিকৈ ভাল পাই হ'লে এই পখিলাজনী কিয় আমাৰ ঘৰত থাকিবলৈ দিলা? তাই থাকিবলৈ অহাৰ পৰা মোক মায়ে পাপাই মৰমে নকৰা দেখিলে, চবফালে অকল পখিলা 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 পখিলা, মাথাটো চুবাই চুবাই শেষ কৰি দিলে মোৰ। মই সেইকাৰণে কৈ দিলোঁ, আৰু এতিয়া মোকে বেয়া বুলি ক'লে, মোকে মাৰিলে। পখিলাকেতো মাৰিব পাৰিলে হয়, তাইহে কিবা বেলেগৰ ছোৱালী, মোকনো কেলৈ মাৰিব লাগে নিজৰ ল'ৰাটোকনো? তাৰমানে মোৰ কোনো ভেলুৱে নাই, তাৰমানে মোক কোনো ভালেই নাপায়। এতিয়া মই ঘৰৰ পৰা ওলাই গুচি যামগৈ, কিন্তু মই অকলে যামগৈ। এইটো দেখোন চেং, ইয়াত কি হ'ল আকৌ? কান্দি কান্দি আহিছে যে, এই দেখোন বাৰ্থডেত ভালে আছিলে। অ চেং, তোৰ কি হ'ল? ইমান কান্দি কান্দি আহিছে যে কেলে? অকলি তই, কি ক'ম তোক আৰু মই? উপায় নাইকিয়া হৈ গৈছে মোৰ, মই গুচি আহিলোঁ ঘৰৰ পৰা। মই নাথাকোঁ আৰু সেইখন ঘৰত, মোৰ আমনি লাগিছে। মোক মৰমে নকৰে কোনেও, বুজি পাইছনে? এজনী পখিলাজনী, এজনী আমাৰ সৰু মামাৰ ছোৱালী, গম পাৱ? এতিয়া তাই আমাৰ ঘৰত থাকিব বোলে। মায়ে পাপাই সেই তাইক একেবাৰে ৰাখিব বোলে। আমাৰ ঘৰত ছোৱালী যে নাই, মই যে তলৰ তলৰ যে ঘূৰি ফুৰোঁ, মা পাপাহঁতৰ কথা যে নুশুনো, সেইকাৰণে মোক সিহঁতে বেয়া পাইছে বোলে। এতিয়া পখিলাক থাকিব আমাৰ ঘৰত, পখিলাক মৰম কৰিব বোলে। এতিয়া পখিলাক বহুত মৰম কৰে মায়ে পাপাই, বেছিকৈ খাবলৈ দিয়ে, একদম ভাল ভাল বস্তুবোৰ তাইকে প্ৰথমতে দিয়ে, খাবলৈ মোৰ লগত খেলা বস্তুখিনিও তাইকে দি দিয়ে। মোৰ এতিয়া ভেলুৱে নাইকিয়া হৈ গ'ল এইখন ঘৰত, সেইকাৰণে মই নাথাকোঁ, মই গুচি আহিলোঁ এখন ঘৰৰ পৰা। মই এতিয়া ক'ব নোৱাৰোঁ ক'লৈ যাম। কনা কলি মোক কি দুখ সাজিলে বাৰু? কনা পখিলাকে ইমান মৰম কৰে, মোক অকণমানো মৰম নকৰে। কিয় দুখ কৰিছা চেং? কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক বেয়া বুলি নকয় নহয়, ভালে পায়। এতিয়া পখিলা তহঁতৰ ঘৰত আছে আকৌ, তহঁতৰ মায়ে পাপাই তোতকৈ তাইক বেছিকৈ অকণ মৰম কৰিব লাগিব ন? এতিয়া তাই হৈছে তহঁতৰ মমাই ভাগৰ ছোৱালী, যদি মমাই ভাগৰ ছোৱালী বুলি যদি তাইক যদি অকণ বেছিকৈ খাবলৈ নিদিয়ে, বেছিকৈ যদি মৰম নকৰে, তাইতো মাক বাপেকক কৈ দিবগৈ এদিন গৈ মোক পেহাই পেহীয়ে এনেকৈ ক'লে বুলি। তেতিয়া কি কৰিবি তই ক? তহঁতৰ তেতিয়া সৰু মমাই মামীয়েতো মা পাপাক তহঁতৰ বেয়া বুলি ক'ব, আৰু তই জানো পাৰিবি শুনিবলৈ তোৰ ভাগৰ মা পাপাক কোনোবাই বেয়া বুলি কোৱা? তইতো শুনিব নোৱাৰ নহয়, মই জানো তই নোৱাৰ, তইতো বহুত ভাল ল'ৰা, তই বহুত বুজি পাৱ কথা। এতিয়া আমাৰ লগত যিমানখিনি আছে চবতকৈ বুজি পোৱা ল'ৰাটোতো তই, আৰু তইতো জানো কেনেকৈ আগতে খাইছিলি, কেনেকৈ আছিলি, সেইটোতো তইতো জানই হয় নাই বাৰু? কোনোবাই কিবা এটা নিদিলে কিমান বেয়া লাগে মনটো। তই নেজানিলে কোনে জানিব? তইও দুখীয়া ঘৰ আছিলি, ময়ো দুখীয়া ঘৰ আছিলোঁ। আজি আমাক কেইটা দিন হৈছে আমি ধনী মানুহ ঘৰ হোৱা। এতিয়া আমাৰ মায়ে পাপাই কিবা কিবি কৰিছে দেখিহে আমি এতিয়া ধনী বুলি ক'বলৈ পাৰিছোঁ। আগতেতো তই একেই আছিলোঁ, ময়ো একেই আছিলোঁ। আমাক কোনোবাই বেয়া বুলি ক'লে নহয় মনটো কিমান বেয়া লাগে তই কচোন? সেইটো কাৰণে তই বেছিকৈ মন চন মাৰি নাথাকিবি, আৰু বলিয়া নিচিনাকৈ ক'লৈ যাওঁ কৰি নাথাকিবি। ঘৰ আছে নহয় তোৰ, নিজৰ মা পাপা আছে নহয়, তালৈ যাবি কি? পখিলা থাকক, তই ভালে হ'ব লাগে। তহঁতৰ ঘৰত এজনী বাই আছে, তোৰ ঘৰত নিজৰ বাই নাই, তাইকে তই
তাই নিজৰ বাই বুলি কৈ ল না দুইটা ধেমালি কৰি থাকিবি তাই ভাল লাগিব নিজৰ মাক বাপেক ভায়েকৰ লগত তাই নাই নহয় তোকে ভাই বুলি ভাবিব নিজৰ ভাই বুলি তোৰ ভাগৰ মা পাপাকে তাই নিজৰ মা পাপা বুলি ভাবিব মৰম কৰিলেহে মৰম পাবি বুজিলি চেং যা কান্দি নাথাকিবি ভাল লোৱা নিচিনাকে ঘৰলৈ উভতি যাগে যা আৰু কি জান নিজৰ এটা ভাইটি থকা নিচিনা কিমান ভাল ভাইটি নাথাকিলে কিমান দুখ লাগে তই বুজি পাইছ মোৰ কোনো নাই ভাইটি চাইটি মোৰ কিমান মন যায় ভাইটি এটা থকা হেঁতেন খেলিবলৈ তাৰ লগত বহুত কথা পাতিলো হয় তাক জোকালো হয় তাৰ মুঠৰ তাৰ লগত একদম খেলি জোকাৰি কাজিয়া লাগি চুৰি ধৰি পখিয়া পখি কৰি কিমান ভাল লাগিলে হয় তই এতিয়া সেইখিনি কৰিবলৈ পাইছ আকৌ তই পখিলাৰ লগত সেইখিনি কৰিবিচোন চাবি লাহে লাহে পখিলা তোৰ ভাগৰ একদম নিজৰ বাই নিচিনা হৈ যাব তই পাৰ হৈয়ে থাকিবি এজনী মামায়েকৰ ছোৱালী নে তোৰ ভাগৰ নিজৰ বাই তাতে না তই মৰম কৰিবি তাইও তোক মৰম কৰিব বহুত ভুল হৈ গ'ল কালি একদম ঠিক কথা কৈ দিলি ঠেঙত গুদে এইটো ইয়াত ভাল পাইছোঁ মই আজি গম পাইছনে মোৰ বহুত ভুল হৈ গৈছিলে মই যে পখিলাক অকণো বুজিয়ে পোৱা নাছিলোঁ সদায় অকল মামায়েকৰ ছোৱালী বুলিয়ে কৈ আছিলোঁ নকওঁ আজিৰ পৰা তাইক মই পখিলা বুলি মাতিম তাই মোৰ পকা মামায়েকৰ ছোৱালী নহয় মোৰ পকা নিজৰ বাই কাৰণ তাই আমাৰ ঘৰতে থাকিব শুনাব এতিয়া আমি গোটেইখিনি একেলগত খেলিম একেলগত নাচিম একদম ক'ৰবাত ফুৰিবলৈ যাম ন বিৰাট ভাল লাগিব এতিয়া মই এতিয়া ঘৰলৈ বাৰু কেনেকৈ উভতি যাম বাৰু মইতো গুচি আহিম বুলি গুচি আহিলোঁ মই কিবা এই প্লেটফৰ্মত থাকিম বুলিয়ে কৈছিলোঁ এতিয়া মই কেনেকৈ যাম বাৰু মোলৈকে এতিয়া লাজ লাগিছে যাবলৈ তই লাজটো ৰুমালে ধৰি পিনি নাক জাপত ভৰাই থৈ দে লাজ গুচি যাবগৈ আৰু তই যা এতিয়া ঘৰলৈ নাযাওঁ যদি অকণমান সিহঁতকো দে তেতিয়াহ'লে অকণমান বুজক সিহঁতেও নে কি বিচাৰি ফুৰক তোক সিহঁতে অকণমান তই খেলিয়াতে যা সিহঁতৰ লগত তোৰ লগৰকেইটা ক'লে গ'ল মাতি দে সিহঁতৰ লগত খেলিয়াগে নহ'লে ব'ল আমাৰ ঘৰলৈ যাওঁ অঁ সেইটোকে কওঁ মই অকণমান খেলিবলৈ যাওঁ তহঁতৰ ঘৰলৈ নাযাওঁ তহঁতৰ বুঢ়াটো কেনেকৈ কেপকেপাই থাকে মই নাযাওঁ দেই ব'ল একো নহয় আমাৰ ঘৰলৈকে যাওঁ আমাৰ বুঢ়াটো কি আকৌ আমাৰ বুঢ়াটো সেইটো আৰু বুঢ়া হৈছে আৰু সেইকাৰণে এনেকৈ থাকে দেখা নাই লাখতি লৈ থাকে কেতিয়াবা মোক সেই লাখতিলে কাটম দি দিয়ে উল্টা পুল্টা কৰিলে মানে বুঢ়া মানুহ সেনেকুৱা হ'বই আকৌ খালোঁ জোকাই ভাল লাগে ন ককা এটা থাকিব লাগে তোৰ যে আকৌ ককা নাই ব'ল না আমাৰ ককাটোকে ককা বুলি মাতিবি ব'ল না কোনো নাই আমাৰ ঘৰত ব'ল না ককা আছে মা পাপা নাই ব'ল না ক'ত গৈছে মা পাপা এই পেহী এটা ঘৰলৈ গৈছে এটা নাম পাতিছে এই মই নগ'লোঁ কালি মোৰ পৰীক্ষা থকা নাই জানো সেইকাৰণে নগ'লোঁ মই ককাৰ লগতে আছোঁ ঘৰত আৰু মই বেয়া পাওঁ সিহঁতৰ ঘৰলৈ গৈ ইমান জোকাৰি থাকে কলি বুলি মই কিবা ছালখনে ক'লা শুনাব মই কিবা বেয়া নেকি সিহঁতে একেবাৰে একদম কেনেকৈ জোকাৰি থাকে তাৰমানে সিহঁতৰ ঘৰৰ মানুহবোৰ কি গম পাওঁ আছে গোটেইখিনি বগা একদম গোৰা চিকনা চেমেলি যে মই ক'লা সিহঁতৰ মাজত গ'লে মানে নিমিলো যে মা পাপাৰ লগতো মই নিমিলো দেখা নাই মা পাপাওতো বগা হ'লেওতো মা পাপাইতো মোকতো বেয়া নাপায় মোকতো মৰমেই কৰে মোকতো ভাল পায় সিহঁতৰ আকৌ সেইটো বুজি নাপায় নহয় লোকৰ মানুহ এতিয়া কি কৰিবি তাত ক'লে ইমান জোকাৰি থাকে সেইকাৰণে মই নাযাওঁ এই কলি বুলি ক'লে বেয়া নালাগে কিন্তু হ'লেও এটা বস্তু মানে কথা এটা আছে ন তাৰমানে মৰমত মাতাটো আৰু কাটিঙত মাতাটো বুজি পায় নহয় এতিয়া তহঁতি মোক কলি বুলি মাতা তহঁতিতো মোক কাটিং মাৰি নামাত মৰমতহে মাত সিহঁতে আকৌ সেইটো নহয় নুবুজি এইবিলাক কথা এই বৈ আমাৰ ঘৰলৈ যাওঁ বৈ কোনো নাই মা পাপাও নাই অকল বুঢ়াটোহে আছে বৈ একদম হেৰি আছে ককাই আজি বজাৰলৈ যাওঁতে একদম গৰম মালপোৱা আনি থৈছিলে বৈ খামগৈ বৈ মাৰ লগত মালপোৱা খাবলৈ যাম বুঢ়াটোৱে খেদিব বলিয়াটো তই অলপ বেছি ক ব'ল নেখেদে মই আছোঁ নহয় তই অকলে কেনেকৈ থাকিব পাৰিছ না কালিতো মা পাপা নাই তই অকলে থাকিলি কি ভয় কৰিব লাগে নিজৰ ঘৰতে আৰু বুঢ়াটো আছে দেখোন লাঠিডাল লৈ থাকে এনি টাইম কোনোবা আহিলে টাঙন মাৰি দিব নহয় মোৰ ভয় নাই মই ককাৰ লগতে বোলো মোকো লাগিছিলে লোকে ককা এটা তোৰ যে ককাই আছে মোৰ যে ককা চকা নাই মোক ককা এটা লাগিছিলে আজি ঘৰলৈ গৈ পেলানি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি দিবি আহি যাব মাথাটো বকিছ পাগলীজনী কলি তোৰ ঘৰ মানুহ ৰখি আছে তহঁতৰ ঘৰ মুখৰ আগত জানো মই চিনি পোৱা নাই এইবোৰ চিনাকি মানুহৰ লগত বেছিকৈ লিমলাম কৰাটো বেয়া কথা আমি বৈ মনে ভিতৰলৈ সোমাই যাওঁগৈ বৈ মানুহ কি কথা ঠিক নাই দেই কৈছেং মোলৈকে বেয়া ভয় লাগিছে গম পাইছেনে কেনেকুৱাটো চা না মনে সোমাই থাকোঁগৈ বৈ নেদেখাকে ঠিক নাই দেই এইবিলাক ল'ৰা ছোৱালী ধৰিলে মানুহ পায় বৈ মনে যাওঁ দেৰি কৰি থাকিবি দেখিলে আমাক মই নাহত ক'ৰ পৰা আহিলোগে আৰু ক'ৰবাৰ পৰা আপুনি কোননো এডোখৰ ৰখি আছে যে আগতেতো আপোনাক আমাৰ ইয়াত দেখা নাই নহয় মই লগৰ এটালৈ ৰখি আছোঁ সি অহা কথা আছিলে ইমান গৰম বুজিছানে ৰাস্তাটো তোমালোকৰ এইখিতে চাহ আছে বোলো অলপ ৰখি দিওঁ ইয়াতে সেই ৰখিলোঁ পিছত তোমালোক ক'ৰ পৰা আহিলাগে আৰু ক'ত যাবলৈ আহিছা আমি নিজৰ ঘৰত যাম আকৌ পিছে মাইনাহঁত তোমালোকে কিবা খাম বুলি ভাবিছা নেকি চকলেট খাবা মোৰ ওচৰত ধেৰ চকলেট আছে চকলেট
কোনটো খাবা? ডেইৰী মিল্ক খাবা, মিল্কী বাৰ খাবা, নে কক'নাট ফ্লেভাৰ আইচক্ৰীম খাবা? মই যে আইচক্ৰীম আৰু চকলেট বিৰাট ভাল পাওঁ খাই জানা, সেইকাৰণে লগে লগে লৈয়ে ফুৰো। তোমালোকে খাবা নেকি? আহা খোৱা যদি চকলেট এটা দিওঁ। ঐ কলি, এইটো কি গম পাইছ নাই? ল'ৰা ছোৱালী ধৰি নিয়া মানুহ হ'ব, নহ'লে আমাক চকলেট খাবলৈ কিলি ক'ব। ধৰি সোনকালে যাওঁগে বৈ দুটা গ'লে। গম পাইছ কথাটো? পইচা আনিব মানে। খাবা নেকি? লোৱা খোৱা যদি। এই মানে আমাক ধৰি নিবলৈ লৈছে। মোৰ ভয় লাগিছে। কি কৰো এতিয়া? তহঁতি কি চাই আছ বে? জলদি আহি পৰে নেকি? কোনোবা যদি আহি যায় এটা কেনেকে উঠাবি বাৰু? এইফালে দুটাকে আছে মাল দেখেটা। ৰ গৈছো ৰ আনিলি নেকি বে? মই গাড়ীখন ষ্টাৰ্ট দিছো, তই আহ। ককা আমাক বচাই বোলো, কোনোবাই লৈ যাব এতিয়া আমাৰ ঘৰ ককা ঐ বচাই ঐ। মা বোলো, মা পাপা আমাক কোনোবাই লৈ যাব লৈছে ঐ, বচাই বোলো। কলি আজি আমাক কি হ'ব? আমাক কোনো বচাবলৈ নাহিলেহে কলি। তোমালোকৰ পৰা বচাবলৈ নাই আমাৰ হাতত পইলা যেতিয়া বচা বচি চিষ্টেম নাই লৈ যাম তোমালোকক। ককা কলে বোলো। খোৱা আমাৰ ল'ৰাকেইটা তহঁতি কলে নিবলৈ আহিলি। চাওঁ ইয়াক ভাঙোন চিনি পোৱা নাই, ইয়াক দিওঁৱে। মোৰ চেংগুটিটোক তই ক'লে নিবলৈ আহিছে। ইয়াক চাওঁ, ৰাখো যেতিয়া লৈ কোন এইটো চাওঁ, ধৰ ইয়াক ধৰ। ল'ৰাকেইটাক বুলি কৈছ নাই তোক? মই ভগাইছো বেগ এটা ভগাইছো। আইও বটি পলোৱাহে কথা ঐ, ল'ৰা ছোৱালী পাছে পয়ো নিম, জান নাথাকিলে কেনেকে হ'ব? পলোৱাহে কথা। বটি গোলাকানি বাগানে ভাগিলো কিজানি, এনেকুৱা জুচ এটা লাই থৈ গ'ল কুলুকখিনিয়াকেইটাই ঐ। কলি মই দিয়া আছো নাই বাৰু? মই গমেই পোৱা নাই, আমাৰ বেহুচ হৈ গ'লো নেকি? এই তেজখোৱা চকু মেলিয়ে কথা কৈ আছ, বেহুচ হৈ গ'লে কথা ক'ব পাৰে নেকি? মোৰ ল'ৰাটো আজি যদি মোৰ ল'ৰাটো কিবা এটা হ'ল হয়, মই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিলো হয়। চেং তই কেলে গুচি আহিছিলি বাৰু হে? তোক আমি ইমান বিচাৰি ফুৰিছো, তই আহি এইডোখৰত পালোহি। আজি আমি যদি সঠিক সময়ত নহা হ'লে তহঁতক আজি কি হ'লে হয়? লৈ গ'লে হয় তোক আজি। কোন আছিলে সেইকেইটানো? উঠ বেছিকে দুখ পালি নেকি? নাই খুৰী, ইমান বিষাইছে টিকাটো মোৰ। আইও ল'ৰা ছোৱালী দুটা মোৰ যেনে তেনেহে ৰক্ষা হৈছে তহঁতি দুটা আজি, নহ'লে আজি কি হ'লহেঁতেন বাৰু? মোৰ ভাবিয়ে বুকুখন কঁপি গৈছেগে। তই চেং আজি ঘৰৰ পৰা তই কেনিও এনেকৈ নোলাবি দেই। অকলি তই ঘৰত অকলে এনেকৈ নাথাকিবি। মায়ে বাপেৰে গুচি গ'লগৈ, নাম সকাম বিয়া খাই পইছেগৈ, ঘৰত ল'ৰা ছোৱালী অকলেই। কেতিয়াবা যদি মা পাপা ঘৰত নাথাকে নহয়, তই আমাৰ ঘৰলৈ গুচি যাবিগৈ, অকলে নাথাকিবি দেই ছোৱালী। বয় হয় সিহঁতক বিচাৰি যাওঁ। ব'লক আমাৰ দেৰিয়ে হৈছে, ৰখি থাকিবই নালাগিছিলে আমি ইমান পৰে ইয়াত। ছোৱালী তই সিহঁতৰ ঘৰলৈকে যাগে যা। মোৰ ভাগৰ বহুত ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবা। মই ঘৰৰ পৰা ওলাই আহিব নালাগিছিলে এনেকে। মই পকিতাৰ লগত খং কৰি ওলাই গুচি আহিলো। মই যদি তেনেকে নোহোৱাহেঁতেন মোক কলিয়ে বাটত নাপালেহেঁতেন, আৰু বাটত নোপোৱাহেঁতেন তাই মোক সিহঁতৰ ঘৰলৈ যাওঁ বুলি নকলেহেঁতেন। আমাক সিহঁতৰ ঘৰলৈ নোহোৱাহেঁতেন আমাক এইকেইটা নাপালেহেঁতেন। মোক ভুল হৈ গ'ল, মা মোক ক্ষমা কৰি দিবা। হ'ব দে সেইবোৰ এতিয়া গাই থাকিব নালাগে। ব'ল ঘৰলৈ যাওঁ ব'ল, কলি ব'ল তইও আমাৰ ঘৰলৈ ব'ল। ভগৱানে যে চকু মেলি চালে, ৰক্ষা যে কৰিলে মোৰ ল'ৰা ছোৱালী দুটা, নহ'লে কি হ'ল হয় বাৰু? কলিতো মাক পাপাক মই কি বুলি ক'লোঁ হয় বাৰু? কৃষ্ণ প্ৰভু, হে প্ৰভু, এনেকুৱা যে কোনো মাক বাপেকৰ লগত নহওক আৰু।